নমস্কাৰ। প্ৰথমতে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। মোৰ নাম হৈছে স্নিগ্ধা শইকীয়া আৰু আজি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ। তৰাজান গায়নগাঁও স্থিত নৃত্যাংগন কলাকেন্দ্ৰৰ মই অধ্যক্ষা আৰু আজি আমাৰ নৃত্যাংগন কলাকেন্দ্ৰৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হৈছে আৰু আমাৰ পৰীক্ষাৰ আমাৰ যিখন বোৰ্ড পৰিষদখনৰ নাম হৈছে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদ অসম। আৰু আজি আমাৰ এই অনুষ্ঠানত পৰীক্ষক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ নটবৰী কলাকুঞ্জৰ অধ্যক্ষা শ্ৰীমতী পংখীপ্ৰিয়া কলিতা ডাঙৰীয়ানী। তেওঁ এগৰাকী ভাল নৃত্য পঠীয়সী। আমাৰ এই নৃত্যাংগন কলাকেন্দ্ৰ মানে বিদ্যালয়খনি যোৰহাটৰ তৰাজান গায়নগাঁৱত অৱস্থিত। তোমাৰ নৃত্যাংগন কলাকেন্দ্ৰ আজি প্ৰথম বাৰ্ষিক পৰীক্ষা, যিহেতু আজি তোমাৰ বৰ্ডৰ পৰাও মানুহ আহিছে, এক্সটাৰ্নেলো আহিছে, গতিকে তোমাৰ আজি মনৰ অনুভৱ কেনেকুৱা বা ভয় লাগিছিল নাই, গতিকে তোমাৰ অকণমান সবিশেষ কোৱাচোন। মনৰ অনুভৱ বুলি ক'বলৈ গ'লে আচলতে আজি কিমান আনন্দ পাইছোঁ সেইটো বুজাব নোৱাৰোঁ আৰু ভয়টো বহুত লাগিছিলে। মানে যদিও তাহাঁতৰ পৰীক্ষা কিন্তু বেছি ভয় মোৰ লাগিছিলে। আৰু কি হয় আচলতে নিজৰ ষ্টুডেণ্টখিনি সদায় নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই হয়। এটাই সদায় কামনা কৰোঁ তাহাঁতি কেনেদৰে আগবাঢ়ি যায়। মোৰ ওচৰত আমিও শিকিহে আছোঁ, কিন্তু আমাৰ ওচৰত যিমানখিনি আছে, আমি যিমানখিনি এতিয়ালৈকে আমাৰ অগ্ৰজসকল আমাৰ গুৰুৰ পৰা শিকিলোঁ, সদায় চেষ্টা কৰোঁ তাহাঁতক কেনেকৈ শুদ্ধ ভাৱত বিলাব পাৰোঁ। আমাৰ গুৰু দুজনাৰ যি অপূৰ্ব সৃষ্টি, সেই সৃষ্টিৰাজিক যাতে তাহাঁতৰ দ্বাৰাই আমি আৰু আগলৈ আগুৱাই নিব পাৰোঁ, সদায় সেইটোৱে চেষ্টা কৰোঁ। গতিকে যিমানখিনি পাৰোঁ কৰিছোঁ আৰু তাহাঁতৰ বিশেষকৈ যিটো আগ্ৰহ, শিকাৰ প্ৰতি যিটো আগ্ৰহ, সেইটো দেখি সঁচাই মানে নিজকে সুখী অনুভৱ কৰোঁ আৰু কিবা এটা বেছিকৈ দিবলৈ তেতিয়া মন যায়। আৰু আজি পৰীক্ষাটি সকলোৱে কৈছে যে ভালেই পাৰ হৈ গ'ল আৰু আমাৰ বৰ্ডৰ পৰা আমাৰ সচিব শ্ৰদ্ধাৰ পংকজ শইকীয়া ছাৰ আৰু সভাপতি মনু বৰুৱা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছিলে। গতিকে তেওঁলোকৰ উপস্থিতিয়ে আৰু বেছি আমাক উৎসাহিত কৰিলে। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা আমাৰ লগত সদায় থাকিব। আৰু বৰ্তমান নতুন নামভৰ্তি চলি আছে। ইয়াত সত্ৰীয়া নৃত্যৰ লগতে সকলো লোকনৃত্য, আধুনিক নৃত্য আৰু বৰগীত আৰু অভিনয়, যিহেতু অভিনয়টো আমাৰ সকলো বিদ্যালয়তে নাই, কিন্তু মই অভিনয়ৰ দিশটো যথেষ্ট নিজেও ভাল পাওঁ আৰু যাতে মানে ল'ৰা ছোৱালীখিনি নৃত্য গীতৰ লগতে অভিনয় দিশতো আগবাঢ়ি যাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অভিনয় বিষয়টো আমি অন্তৰ্ভুক্ত কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি খোলো অন্তৰ্ভুক্ত কৰিম। গতিকে কোনোবা ইচ্ছা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ যোগাযোগৰ নম্বৰ হৈছে 8474078511। আকৌ পুনৰ কৈছোঁ 8474078511। এই নম্বৰটিত মোক যোগাযোগ কৰিব পাৰিব। ভৱিষ্যতে তোমাৰ স্কুলখনলৈ পৰিকল্পনা কি? ভৱিষ্যতে পৰিকল্পনাটোতো বহুত ডাঙৰ থাকে। মোৰ প্ৰথম পৰিকল্পনা হৈছে আমাৰ নৃত্যাংগন কলাকেন্দ্ৰৰ পৰা যাতে এজন সুনাগৰিক মই গঢ়িব পাৰোঁ। আমাৰ যি গুৰু দুজনাৰ যি সংস্কৃতি, যি আমাৰ কাৰণে যিখিনি অৱদান দি থৈ গ'ল, সেই অৱদানখিনি যাতে তেওঁলোকে আমাৰ নৃত্যাংগন কলাকেন্দ্ৰৰ তৰফৰ পৰা শুদ্ধ ৰূপত আমাৰ সমাজত বিলাই দিব পাৰে। মোৰ প্ৰথম লক্ষ্য সেইটো। আৰু আমাৰ যেতিয়া আমি দেখি আহিছোঁ বৰ্তমান সময়ত আমাৰ সত্ৰীয়া সংস্কৃতিত বহুখিনি অপব্যয় ঘটাও দেখিছোঁ আমি, সেইখিনি যাতে আমি শুদ্ধ ৰূপলৈ আনিব পাৰোঁ, তাৰ বাবেও আমি সমানেই চেষ্টা কৰিব লাগিব। আৰু মানে আশা সপোন বহুত আছে, তাকে আগবাঢ়ি যাম আৰু এনেদৰে আপোনালোকৰ তোমাৰ সপোন পূৰ্ণ হওক, তাৰ বাবে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। ঠিক আছে। এয়া আমাৰ লগত আমাৰ পৰীক্ষাৰ্থীসকল, আমাৰ কণ মইনাসকলো আছে। তোমালোকে কৈ দিয়া আজি তোমালোকৰ পৰীক্ষা দি কেনেকুৱা লাগিলে? চবৰে ভাল লাগিলে? আৰু ইয়াত শিকি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু আমাৰ মাজত আমাৰ শ্ৰদ্ধা অভিভাৱকসকলো উপস্থিত আছে। আমি তেওঁলোকৰ পৰাও মনৰ ভাৱখিনি জানিবলৈ চেষ্টা কৰিম। তাই নচাৰ প্ৰতি অকণমান আগ্ৰহ এটা আছে, সেইকাৰণে দিছোঁ, মানে ভাল লাগিছে। হয়, মই ইয়াত এডমিশ্যন দি যথেষ্ট সুখী। ছোৱালীয়ে নাচি ভাল পায়, মানে বেলেগ স্কুললৈ যাবলৈ নহ'লেও ইয়ালৈ আহিবলৈ ইচ্ছা কৰে। কিন্তু কথাটো হ'ল তাই সপ্তাহত দুদিন আহে, দুদিনৰ ভিতৰত এদিন কৰিবলৈ নাপায়। মাত্ৰ এটা দিনতেই তাই আজি হয়তো চবতকৈ ভালেই কৰিছে নেকি পৰীক্ষাত, অনুমান মোৰ। হয়, আপোনাৰ ভয় লাগিছিলে নাই এক্সাম পৰীক্ষা দিওঁতে ছোৱালীয়ে?
আজিকালি কি আৰু ল'ৰা ছোৱালী পৰীক্ষা মানে বাপেক মাকৰ পৰীক্ষা হয় 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 প্ৰথম গতিকে তাৰ ভিতৰতে ভাল হৈছে বুলি ভাবিছোঁ। হয় হয় আৰু স্নিগ্ধাইও বহুত কষ্টও কৰিছে। হয় হয় এইটোতো হয় মানে তাই কিবা এটা নোৱাৰিলে চিধাই বায়েকলৈ ফোন কৰে, হয় হয় ফোন কৰি পিনি সোধে এইটো কি আছিলে মই পাহৰি গ'লোঁ বুলি। অঁ ঠিক আছে দাদা। অভিভাৱক হিচাপে আপোনাৰ আপোনাৰ অনুভৱ কি? দেখিছোঁ ভাল লাগিছে। মোৰ ছোৱালীও আগ্ৰহ আছিলে, তাই মানে সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহ আছিলে কাৰণে দিলোঁ। বৰ্তমান মই ভালেই দেখিছোঁ, ভৱিষ্যতে আৰু আগবাঢ়ি যাওক বুলি ভাবোঁ। হয় হয় সেয়াই। ঠিক আছে। আজি সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদৰ যি সত্ৰীয়া নৃত্যৰ প্ৰেক্টিকেল এক্সাম তাৰ পৰীক্ষক হিচাপে মই উপস্থিত আছিলোঁ আৰু সঁচাকৈ পৰীক্ষা সুন্দৰকৈ হৈ গ'ল আৰু সকলোকে ইমান আগ্ৰহী হোৱা দেখি মোৰ ভাল লাগিছে, কাৰণ গুৰু যোজনাৰ যি সৃষ্টি সেয়া এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শিকাৰ বাবে আচলতে আমাৰ আগবাঢ়ি যাব, কাৰণ তেওঁলোকে আমাৰ যিহেতু ভৱিষ্যত। সেইকাৰণে স্নিগ্ধা তাই বহুত ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে আৰু এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি স্কুলখনৰ যাতে সুনাম কঢ়িয়াব পাৰে মই তাৰে আশা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আমাৰো ভাল লাগিলে তোমাক আজি আমাৰ মাজত লগ পাই আৰু আশা কৰোঁ আগলৈও এনেদৰে আমাৰ সহায় সহযোগিতা কৰিব লাগিব। খুৰা, আপুনি নৃত্যাংগন কলাকেন্দ্ৰৰ এখন স্কুলৰ প্ৰতিষ্ঠাপক। আজি যিহেতু প্ৰথম পৰীক্ষা, আপুনি প্ৰতিষ্ঠাপক হিচাপে আপোনাৰ আজি অনুভৱ কি? আজি ভাল লাগিছে, যিহেতু আজি এবছৰৰ মূৰত এই প্ৰথম বাৰ্ষিক পৰীক্ষাটো অনুষ্ঠিত হৈছে আৰু বিশেষকৈ আজি এই পৰীক্ষা ভাগলৈ আমাৰ বৰ্ডৰ পৰা তেখেতসকলৰ সচিব আৰু অধ্যক্ষ সভাপতি আহি পেলাই আমাক যি উৎসাহ দিলে, অভিভাৱকসকলেও যি উৎসাহ দিলে ভাল লাগিলে আৰু আজি এইদৰে আগলৈও যাতে ভালকৈ শিক্ষাৰ্থী হৈ যায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। স্নিগ্ধাৰ মাতৃ, তেখেতৰ আজি মনৰ অনুভৱ মই ল'ব বিচাৰিছোঁ। অনুভৱ মানে বহুত ভাল লাগিছে। তাই এটা সপোন আছিলে এখন ডেন্সৰ মানে সত্ৰীয়া স্কুল খোলা, গতিকে তাই প্ৰথম মানে অকণমান সৰুৰে পৰাই আগবাঢ়ি গৈছে আৰু আজি গৈ গৈ এবছৰ মূৰত মানে পৰীক্ষাটো হৈছে। গতিকে তাইৰ সপোনটো সফল হওক আৰু আমিও তাইৰ লগত সহায় কৰিবলৈ পাই বহুত ভাল পাইছোঁ। আৰু যিসকলে শিকিবলৈ আহিছে, যিসকলে ইয়াত তেওঁলোকৰ ল'ৰা ছোৱালী শিকাবলৈ দিছে, তেওঁৰ বাবে তেওঁলোকক বহুত ধন্যবাদ, কাৰণ তেওঁলোকৰ আগ্ৰহটো দেখি আমাৰ ভাল লাগিছে। গতিকে সদায় আমাৰ আশীৰ্বাদ তেওঁলোকৰ লগত আছে, ছোৱালীৰ লগত আছে। গতিকে আজি বহুত ভাল লাগিছে। নমস্কাৰ। আজি বাৰ স্কুলখনৰ প্ৰথম বাৰ্ষিকী পৰীক্ষাটি ভালে খলে হৈ গ'ল। মোৰ বহুত ভাল লাগিছে, বাই ইমান এনেকৈ আগুৱাব পাৰিছে, চবৰে সহায় সহযোগিতা পাইছে। ছাত্ৰ ছাত্ৰীসকলেও মানে পৰীক্ষা দি বহুত ভাল পাইছে, তেওঁলোকৰ মানে পাৰদৰ্শিতা আগতকৈ উন্নত হৈছে। আশা কৰিছোঁ বাৰ স্কুলখন যাতে এনেকৈ চবৰে সহায় সহযোগিতাত আৰু আগবাঢ়ি যাওক, তাই আশা কৰিছোঁ। ধন্যবাদ।